गसाइगावआव मोनसे दुखुनांथाव जाथाय। गसाइगावनि 2 नं हावरिया पेट हाथाया ब्लाव ब्लाव अर खामनायजों सेवहांगार। मिथिनो मोननाय बायदिब्ला सेवहांगार जानाय दखानफोरनि जि दखान, गालामाला दखान, फार्मासि दखान बायदि बायदि दखानफोर दंमोन होननानै फोरमायदों। बाजार कमिटिनि आफादगिरि नुर महम्मद बिथाङा आरोबाव फोरमायबावनाय बायदिब्ला गासै 50 लाखसोनि धोनफोर खहा जादों होननानैबो फोरमायदों। लोगोसे जाथाय जानायनि उनाव ओनसोलनि सुबुंफ्रा अर खोमोरग्रा बिफानखौ खौरां हरनाय अर खोमोरग्रा बिफाना फैनानै माखासे दखानफोरखौ रैखा खालामनो हायो होनना फोरमायदों ओनसोलनि सुबुंफोरा। लोगोसे 3 नं श्रीरामपुर बियाबनि MCLA सजल कुमार सिंह बिथाङा जाथाय जानाय जायगायाव नुजाथिफैनानै खौरां लाफैयो आरो सोरखारनि जानानै जा हायो एसे हेफाजाब होनो खोथा होयो आरो सजल फाउन्डेसननि जानानैबो जेसेबांखिनि हायो एसे हेफाजाब होनो खोथा होलाङो बिथाङा। ৰাতিপুৱা পিনে লাগিছে তো যেতিয়া জুই লাগিছে মোক লগে লগে ইয়াৰ ৰাইজে মোক ফোন কৰিছে। লগে লগে মই ফায়াৰ ব্ৰিগেড বা আমাৰ কাকটা IC আমাৰ গোসাইগাঁও OC চবক যোগাযোগ কৰি আমাৰ ফায়াৰ ব্ৰিগেড আহি গ'ল। লগে লগে ময়ো আহি গ'লোঁ। তো ইয়াত আহি চালোঁ যে 12টামান দোকান একদম শেষ হৈ গ'ল। কিন্তু ফায়াৰ ব্ৰিগেড অহাৰ কাৰণে হাওৰিয়া পেট বজাৰটো বাচি গ'ল, নহ'লে টোটাল দোকান একদম শেষ হৈ গ'লেহেঁতেন। আৰু ইমান যেকেইটা দোকান জ্বলি গ'ল এইটো একদম টোটালি মানে জিৰ', তাত একো নাই, একো ল'ব পৰা নাই। আৰু বহুতেই আৰ্থিকভাৱে বহুতেই মানুহবিলাকৰ একদম অৱস্থা বেয়া হৈ গ'ল আৰু ফায়াৰ ব্ৰিগেডৰ কাৰণে চব বাচি গ'ল। মই ইমানখিনি আহ্বান কৰিম ৰাইজক, দোকানীসকলক যে কি কৰে যে দোকানৰ ক্ষেত্ৰত তাঁৰ লগাই জ্বলাই থৈ দিয়ে, ভালদৰে ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰে, তাৰ ফলতে শ্বৰ্ট চাৰ্কিট হৈ জুই লাগিছে। আৰু মই ইমানখিনি আহ্বান কৰিম যে দোকানটো আমাৰ সম্পদ, ইয়াক ভালদৰে আপোনালোকে যদি আমি ভালদৰে ইয়াক আমি ইলেক্ট্ৰিফিকেশ্যনৰ কামটো নকৰোঁ তেতিয়াহ'লে 100% যে আমি আমাৰ পিছুৱাই যাম। আজি চাওক গোটেই অসমত বহুত জেগাত জুই লাগি আছে, কাৰণটো শ্বৰ্ট চাৰ্কিট হৈ আছে। আৰু এইটো যে মানুহবিলাকৰ 12টামান দোকান জ্বলি গ'ল, এই মানুহক এই দোকানীবিলাকক আমি চৰকাৰী ফালৰ পৰা মই ইয়াৰ প্ৰতিনিধি হিচাপে MCLA হিচাপে যি সহায়ৰ হাত আগবঢ়াব লাগে আগবঢ়াম। আৰু পাৰ্চনেলি মোৰ সজল ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যনৰ ফালৰ পৰাও মই সহায়ৰ হাত আগবঢ়াম।